আজিৰ পৰা তাক লগৰ মই জিন্দিগিও নাযাম আৰু আলা এনেকা মানুহ তুইতো নিজে নিজে ডিউটি নিজে নিজে কৰিবি ভালকে ডিউটি কৰিবি হা এনেকা নকৰিবি কিন্তু মানে খং উঠি গৈছে মোৰ हेलो गाइस मैं जस्ट আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাড়েম ভাই তো ফাইনালি মানে ডিউটিত যাব ওলালো আৰু আজি মানে ডিউটিত মই কি কাম কৰো তো আপোনালোকে হেকলকে দেখুৱাই থাকিম আৰু ইফালে চাওক না কিমান ধুনিয়া নাজাৰা वाह ওপৰত চাওক না কেনেকা ধুনিয়া লাগিছে একদম মজা বাপ ৰে বাপ আৰু ইফালে মাহতৰ মানে ধান কাটি আছে ইফালে আৰু ইফালে পাহাৰে পাহাৰ চাৰিওফালে পাহাৰে পাহাৰ তো ব্লগ চেনেল ভিডিওটো দিনে নকৰে ভিডিওটো আৰম্ভ কৰো তো ৰুকো ভিডিও আৰম্ভ কৰাৰ আগতে যে সকলে মোৰ চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু ব্লগত টিং টাং মাৰ দিব তো ব্লগ চেনেল ভিডিওটো আৰম্ভ কৰো আৰু চাওক না কিমান ধুনিয়া নাজাৰা वाह কি বঢ়িয়া একদম মজা নাজাৰা আৰু ইটো দি মানে আমাৰ গাঁৱত যাব লাগে আৰু ইফাল দি গিলে মানে মেন ৰাস্তা পাই যাব মানে ইফাল দি আহি কিনে এনেকা ঘুৰি যদি যায় তেনেহলে ইফাল দি মানে আমাৰ গাঁৱত যাব আৰু ইফাল দি ঘুৰি এনেকা যদি যায় তেনেহলে মেন ৰাস্তা আৰু মানে আজিৰ দিনটো মানে বহুত ভাল লাগি আছে মানে কাম কৰিব মানে ডিউটি কৰিব আজি মানে ভাল হ'ব মানে কাম চাম কৰিব মানে যিমানখিনি মানে অফিচ আছে হস্পিটাল অফিচ মানে যিমানখিনি আছে অফিচ আছে সেইবিলাক মানে 3 পেজ লগাই দিব লাগে সেইবিলাক মানে লাগাম টাৱাৰ আছে জেজেম আছে মানে বহুত আছে সেইবিলাক মানে 3 পেজ মিটাৰ লগাব লাগে 3 পেজ মিটাৰ যেটো আছে আমাক তিনিজনক মানে লগাব দিছে অফিচৰ পৰা তো আমি তিনিজনে মিলি লাগাম মানে আমাৰ ৰাজীৱদা মানে আহাৰ লগে লগে ষ্টাইলে বেলেগ মাৰে মই ৰাজীৱদা কৈছিলো সোনকালে আহিব কিন্তু ৰাজীৱদা মানে সোনকালে নাহে কি মানুহ বে ডিউটি কেইটাত আৰু আহিলো কেইটাত হা ডিউটি আছিল কেইটাত আৰু আহিলো কেইটাত সালা কি মানুহ আজি মানে শিক্ষা দিমেই আৰু ৰ আহাৰ লগে লগে মানে খালে মোৰ লগে মানে ডিষ্টাৰ্ব কাজিয়া খং উঠে থাকে কি যে হ'ব এই মানুহ ইফালে এজন আৰু এতিয়া এজন আহাৰ লগে লগে মানে কালে কাজিয়া মানে বন্ধুৰ নামত থাপাই মি ওই কলংক বন্ধুৰ নামত কি কলংক আহাৰ লগে লগে আৰু বডিটা চাওক না বডি বিল্ডাৰ আমাৰ যিমানখিনি কাৰেণ্টৰ কাম কৰা মানুহ আছে সবে মানে পাকা ঘৰ বনাই আছে কিন্তু মোৰহে মানে পাকা ঘৰ এতিয়ালৈকে নাই আৰু ভাইটিৰ ঘৰত আহিলো ভাইটিৰ ঘৰটা চাওক না ভাইটি মানে আৰম্ভ কৰি আছে মানে ঘৰ বনাব বাপ ৰে বাপ A few moments later. Finally আমি ৰনেৰাবৰি হস্পিটালত আহি পালো আৰু ইফাল দিয়া টেছমা এই টেছমাটা মানে মিটাৰ লগাই দিব লাগে মানে মিটাৰটো বেয়া হৈছে আৰু ইফাল দি হস্পিটাল আৰু দুজনে কিবা বকি আছে মই কমে পোৱা নাই বাপ কি জংগল ৰে বাপ এই সাপ থাপ আছে নেকি চাফা কৰি দে ভালকে কৰ দাদা ভালকে কৰ এই যেটো চকনা ডিসপ্লে ভাঙি গৈছে একদম এটো মানে ডিসপ্লে ভাঙি গৈছে তাৰ কাৰণে মানে এই নতুন মিটাৰ মানে লগাই দিব লাগে ডিসপ্লে ভাঙি গৈছে না কি হৈছে আয়ু এটা নিউট্ৰেল হয় নিউট্ৰেল এটা বাইৰ কৰি ৰাখা আছে এটা নচলে নেকি এইটো ইখন মিটাৰ যদি লাগাবা হয় তেনেহলে টিপ ল'ব লাগিব যদি টিপ নলাকে যদি আমি যদি মিটাৰটো লাগাও তেনেহলে শৰ্ট কৰিব পাৰে তাৰ বিলাক মানে একদম মানে বেয়া হৈছে না যেনা তাৰ বিলাক পুৰা বেয়া হৈছে না মানে ডাইৰেক্ট 11 কিবিৰ পৰা ডাইৰেক্ট মানে তলত নামি আহিছে তো তাৰ মানে তাতো মানে অলপ বেয়া আছে তাৰ কাৰণে মানে টিপটো ল'ব লাগিব তো আগত টিপটো লৈ লম তাৰ পিছত মানে মিটাৰটো লগাই আছো আৰু ইফালে চাওক তাৰ গিলা কি হৈছে ডাইৰেক্ট ওপৰৰ পৰা ডাইৰেক্ট নামি আহিছে এইটালৈকে আৰু মোৰ খং উঠি যায় এনেকা লাহে লাহে যদি কাম কৰে বাল কি লাহে লাহে কাম কৰে তালা ভালকে কাম কৰিব না জানে লাহে লাহে কাম কৰি নেকি হে মানুহ ভালকে কাম কৰ নহলে তো তাক মানে ফেলাই দিছো তাৰ কাৰণে মানে মকো ফেলাই দিছে মানে মকো ফেলাই দি আছে গান্দৰে A few moments later. তো হস্পিটালটো লাগাইখিনি আৰু ফাইনালি এতিয়া আহি পালো আমি পিডব্লিউডি অফিচত আৰু ইফালে ৰাজীৱতে কি কয় পকপকে বকি আছে আৰু ইফালে পিডব্লিউডি অফিচ Yes. আৰু যেতিয়া মানে মিটাৰটো লগাব তেতিয়া মানে লাইনটো টিপ ল'ব লাগে তেতিয়া মানে কোনে টিপ দিয়া মই আপোনালোকক মানুহটো দেখাই আছো এই যি ভালি আমাৰ লগত মানে দাদাই থাকে আমাক মানে যেতিয়া মানে আমাক টিপ লাগে তেতিয়া মানে দাদাই টিপ লৈ কিনে দিয়ে মানে আমাক এই যে আমাৰ মিটাৰ লাগি আছে কাটাম ভাই এই ভাল কৰিয়া আৰু ইফালে চা নজাৰা ইফালে কিমান বঢ়িয়া নজাৰা এইটো ট্ৰান্সফৰ্মাৰ ইফালে চা আৰু ৱাও মই যদি কিবা ক'লে সি মানে কিবা কৈ দিয়ে মানে তাৰ ওপৰত মানে ৰাগি উঠি যায় মানে মানুহটা কি অংক কৰি যে পাল জোৰা তুই মানুহটা কি অংক আজি থেকে তুই মোৰ লগত নাযাবি কিন্তু মই চিধা ক'লো আজি থেকে তুই মোৰ লগত নাযাবি তুই মানুহটা কি অংক কৰে হা
মানে কি কবি মানে সি মানে কি উল্টা 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 কৰি থাকে মানে মই যদি কিবা ক'লে সি মানে কিবা কৈ দিয়ে মানুহটা কি মানুহ এনেকা হা ঐ তুই আজিৰ পৰা তুই যাবি ময়ো যাম আজিৰ পৰা তুইও যাবি ময়ো যাম আজিৰ পৰা তাক লগত মই জিন্দগীও নাযাম আৰু চালা এনেকা মানুহ নিদিম কিন্তু তুইতো নিজৰ ডিউটি নিজে কৰিবি ভালকে ডিউটি কৰিবি হা এনেকা নকৰিবি কিন্তু মানে খং উঠি গৈছে মই কৈছো সোনকালে যাব লাগে আৰু সি কৈ আছে ক'ত বোলে খেল খেলাব কি খেলাব মানুহ এনেকা কৰে নেকি ডিউটিৰ মাজত আজিৰ পৰা কৰিবি নেকি ডিউটি আজিৰ পৰা কৰিবি নেকি হা আজিৰ পৰা অংকা কৰিবি আজিৰ পৰা অংকা কৰিবি কি থো হা তো মানে আপোনালোকে ভাবিব পাৰে যে আমি কাজিয়া কৰি আছো নেকি কাজিয়া কৰা নাই মানে জাষ্ট মানে প্ৰেংক কৰি ল'লো আপোনালোকৰ লগত যেতিয়া আমাৰ ৰাজীৱ দা মানে আমি মানে আমি দুজন মানে আপোনালোকক অলপ প্ৰেংক কৰিলো আমাৰ প্ৰেংক কৰাটো কেনেকুৱা লাগিল যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰি জনাব আমি ৰাজীৱ দাৰ লগত মানে হাঁহি ধেমালি ফূৰ্তি কৰি থাকোঁ মানে অলপ মানে কাজিয়া চাজিয়াও কৰি থাকোঁ মানে ৰাজীৱ দাৰ লগত মানে অলপ মানে প্ৰেংক কৰিলোঁ আপোনালোকক একদম প্ৰেংক কেনেকুৱা লাগিল না মজা লাগে নে নালাগে প্ৰেংক কৰাটো তুই কি চাচা কি খং উঠিছিল নেকি তুই জিনিয়ৰ খং উঠিছিল নেকি তুমি একদম পুৰা খং উঠিছিল নেকি ৰাজীৱ দাই মানে ভাবিছিল মানে পুৰা খং উঠি আছে গোটেই জিজাছে মানে জিজাছ বুলি আপোনালোকে গমেই নাপায় কাটেম বুলিহে গম পায় আপোনালোকে সি মানে ভাবি আছিল মানে পুৰা মই খং উঠিছে গোটেই কিন্তু মানে সি মানে চুপচাপ থাকিল মানে খং নুঠিল মানে সি মানে মই খং উঠিল মানে সি চুপচাপ থাকে মানে না হয় না মানুহবিলাকে মানে আমি কাজিয়া কৰি আছো নেকি ভাবি কিনে মানুহ মানে দৌৰি আহিছিল মানে কিন্তু আমি কৈ দিছোঁ আমি ভিডিঅ' কৰি আছোঁ তাৰ কাৰণে মানে মানুহকেইটা আকৌ ঘূৰি গ'ল মানে বাপৰে বাপ কি খাতৰা না বহুত মানুহ আহিছিল না আমাক দেখিব মানে কিয় কাজিয়া কৰিছে বুলি না হয় না A few moments later. তো ফাইনেলি ঘৰত আহি পালোঁ মানে কাম মানে বহুত প্ৰেছাৰ মানে ওপৰৰ পৰা ফোন কৰি মানে বহুত প্ৰেছাৰ দিছে তাৰ কাৰণে মানে কাম চাম বহুত কৰিলোঁ বহুত কাম কৰিছিলোঁ কাম কৰাতে মানে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ তো ডাইৰেক্ট মানে ডিউটি শেষ কৰি মানে ডাইৰেক্ট ঘৰত আহিলোঁ আৰু এতিয়া বজাত 6টা তো আজিৰ ভিডিঅ' চাই কেনেকুৱা লাগে যদি ভাল লাগে তেনেহ'লে কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আৰু বেলেগত টিং টাং মাৰি দিব তাৰ কাৰণে বাই বাই